মোৰ বৰ্তমান ভাল। মোৰ নতুন ইউটিউব চেনেল পলিহাইকেলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে মই মহাৰাষ্ট্ৰৰ নাগপুৰত আচলতে বজাৰখন কেনেকুৱা, আমাৰ অসমৰ লগত কি পাৰ্থক্য আছে আৰু ইয়াৰ দৰ দামখিনি কেনেকুৱা ধৰণৰ সেইখিনি মই আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু কিবা যদি পাৰ্থক্য পায় কমেণ্ট কৰি জনাব কি পাৰ্থক্য আছে ইয়াৰ লগত। আৰু লগতে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব, যাতে মই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিবলৈ উৎসাহ পাওঁ। তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি লাহেকৈ ওলাই আহিছোঁ বজাৰলৈ। লগতে ভাবি ওলাইছে, ভাবিৰ লগত আৰু এগৰাকী মহিলা, আমি তিনিগৰাকীয়ে প্ৰায় একেলগে বজাৰলৈ যাওঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা যে ভাবিহঁত নহ'লে কিন্তু মই অকলেও যাওঁ দেই কেতিয়াবা বজাৰলৈ। এতিয়া 5:30 মান বাজিছে হপায়। এইফালে মন কৰিব দুজনী ছোৱালী আহি আছে, ছোৱালী দুজনীয়ে মূৰত এয়া কাপোৰ মাৰি আহিছে। ইয়াত মানে সকলো মহিলাই এনেকৈ কাপোৰ লৈ মাৰি ঘূৰি ফুৰে। ইয়াত যিহেতু ছাতি নলয় দেই, ছাতি মানে কোনেও নলয়। এদিন মই লৈ যাব বিচাৰিছিলোঁ, তেতিয়া আমাৰ কাষৰ ভাবিয়ে ক'লে তুমি এইটো কি লৈছা যে মানুহে তোমাক চবেই হাঁহিব, ইয়াতে কোনেও ছাতি নলয়, অকল বৰষুণতহে ছাতি লয়। ইয়াত মানে ৰ'দতে মানুহ ঘূৰি ফুৰে এনেকৈ মূৰত কাপোৰ মাৰি মাৰি। ধুনীয়াকৈ অকণমান দেখুৱাবলৈ মন গৈছিলে মহিলাসকলক, কিন্তু নতুন জেগা যদি ক'ত ভিডিঅ' কৰিছ বা ফটো মাৰিছ বুলি কৈ যদি দি থৈ যায় দুচৰমান মোক কি হ'ব বাৰু অৱস্থা। এয়া চাওক, আহি আছোঁ, আহি আধা ৰাস্তাতে বহুত মানে মুখতে বজাৰলৈ সোমোৱা মুখতে গোটেই ভিৰ লাগিছে গাড়ী মটৰৰ। এয়া দেখিছে আম, পকা আম, বিলাতী আম, এইফালেও কিবাকিবি সৰু ল'ৰা ছোৱালী টুপি মোজা এইবোৰ কিবাকিবি ওলাইছে আৰু এইবোৰ শাক ওলাইছে। বন শাকো ইয়াত যিহেতু ওলায় সেইকাৰণে ভালেই পাওঁ বাৰু। খুতৰা শাকটো প্ৰায় ওলায়। তাৰপাছত টেঙামৰা ওলায়। এয়া দেখিছে আইতাগৰাকীয়ে টেঙা বেচি আছে, গোল নেমু টেঙা 10 টকা 3টা 4টা সেনেকৈ দিয়ে আৰু। কাজি নেমু টেঙাটো মই দেখা নাই ইয়াত আজিলৈকে বাৰু। এয়া চাওক তিতা কেৰেলা, তিয়ঁহ, জিকা আৰু জাতিলাও খাই পোৱা নাই। জাতিলাও কেনেকুৱা খাই চাব লাগিব এদিন, কেনেকুৱানো হয়। তিতা কেৰেলা ল'লোঁ মই তাৰ পৰা। এয়া দেখিছে জোতা, আৰু এইফালে ওলাইছে এয়া আপোনাৰ বগা পিঁয়াজ, ৰঙা পিঁয়াজ, তাৰপাছত এইফালে ভুজিয়া, পকৰি, জেলেপি। এয়া দেখিছে এইবোৰ হৈছে ধনিয়া 5 টকা মুঠি। অকণমান ফুলি গৈছে আগটোত, সেইকাৰণে ময়ো নল'লোঁ বাৰু। মই যিহেতু বেয়া পাওঁ ফুলা ধনিয়াবোৰ। কেতিয়াবা 10 টকা হয়, যিবোৰ একদম ভাল আৰু সেইবোৰ 10 টকা। এইটো বেয়া নহয়, ভালেই, কিন্তু অকণমান ফুল আহিছে এটা দুটা। এয়া দেখিছে চেণ্ডেল জোতা 150 টকা কৈছে। আৰু এয়া ফুলকবি 10 টকা 20 টকা এনেকুৱা হৈ থাকে। আৰু এয়া বন্ধাকবিটো পত্তাকবি যিহেতু কয় তেওঁলোকে। তাৰপাছত এয়া দেখিছে কাপোৰ কানি, বিলাহী ল'লোঁ। ভিডিঅ'টোৰ শেষত মই জনাই আছোঁ আপোনালোকক মই কি বস্তু কেইটকা দি ল'লোঁ। এইখিনি তেওঁলোকে এইবোৰ কিবাকিবি ধনিয়া চনিয়া লৈছে, ধনিয়া তাৰপাছত নহৰু আৰু সেইটো কি বস্তু জানো পায়, মই এইবোৰ চিনিয়ে নাপাওঁচোন। মছলাটো খায় মানে প্ৰায় এওঁলোকে ভাজি ধুতি মছলা ধনিয়া চনিয়া সেনেকৈ দি খায় আৰু জিৰা চিৰা। এয়া দেখিছে আৰু এইটো কি গৱাৰ নেকি। এয়া আঙুৰ, তাৰপাছত তৰবুজ 20 টকা 30 টকা এনেকেই দি থাকে। আৰু কেতিয়াবা 10 টকাটো দিয়ে। কোনোবা এদিন মানে যদি হয় শুক্ৰবাৰে বজাৰ হয় ইয়াত, অন্য বাৰত হয়তো মানে কেতিয়াবা 50 টকা হয়। এই টেকেলি গলি দেখিছেনে, টেকেলি। এয়া আইতাগৰাকীয়ে ইমান ধুনীয়াকৈ বহিলৈ দি আছে চব, ডাঙৰ পাপৰ দি আছে একেবাৰে। সেয়া পাত্তাকবি, ফুলকবি, এয়া নহৰু লৈছে তেওঁলোকে 10 টকাত এপোৱা দিছে। ইয়াত মানে প্ৰায়সকলেই মহিলাই আছে বজাৰত, পুৰুষ খুব কম আছে। আৰু মহিলা মানে কিছুমান মহিলা কম বয়সীয়াল, প্ৰায়খিনি মহিলাই মানে বয়সীয়াল। ইয়াত দেখিছে নহয় কিমান বয়সীয়াল, মানে প্ৰায় সকল মানুহে বয়সীয়াল মানুহ আছে ইয়াত। আমি এতিয়া আমাৰ বয়সীয়াল লোকসকলক আমি ঘৰৰ পৰা ওলাই দিবলৈ ভয় লাগে নহয়নে। ভয় লাগে, ঘৰতে থাক বা ঘৰতে থাকক এনেকৈ কওঁ। কিন্তু ইয়াত নহয়, মানে ইয়াত বয়সীয়ালবোৰহে বেছি দেখিছোঁ। ফুলকবি চালোঁ কিমান দামনো, 20 টকা ক'লে। এয়া হৈছে চান্না মানে বুট, আমাৰ অসমীয়াত আমি বুট বুলি কওঁ। বুটৰ খেতি কৰা হয় ইয়াত, আৰু বুটৰ কেজি হৈছে 50 টকা।
প্ৰায় ঘৰতে কৰা হয়। ইয়াত টেকেলি দেখিছেনে? ইয়াত মানে ইমান গৰম টেকেলি পানী মানুহে খুব খায় ইয়াত। এই ল'ৰাটো হাঁহি দেখোঁ মানে টেকেলি এটা লৈ আহিছে তেওঁ। এয়া দেখিছে গাবাৰ বুলি কয়। আমাৰ অসমত আছেনে নাই নাজানো, আমাৰ তাততো মই দেখা নাই এতিয়ালৈকে। আমাৰ অসমৰ বাহিৰ জেগাত বেলেগ জেগাত আছে নাজানো। এইটো মানে প্ৰায় মোৰ লগত অহা মানুহগৰাকীয়ে কিনেই, প্ৰায় মানে আহিলেই কিনে। খাবলৈ কেনেকুৱা নাজানো, খাই চোৱা নাই, খাই চাব লাগিব। এয়া আম পকিলে খাম, মায়ে মাতিলে দৌৰি দৌৰি যাম। চাওকচোন আম, কেঁচা আম, পকা আম, মানে আম বহুত ওলালে ইয়াত। আচাৰ কৰিবলৈ নিব পাৰে কিছুমানে। এয়া দেখিছেই, এয়া তেওঁলোকে ল'লে। আৰু এয়া বিলাহী, পিঁয়াজ, এয়া ককা দেখিছে ধুনীয়াকৈ বহি লৈ একদম বিকি আছে। এইবোৰ হৈছে দাংবডি অলপ ল'লোঁ বাৰু। এয়া হৈছে পালেং শাকো ওলাই ইয়াত। আধা কিলো লৈ দাংবডি বেছি নাই, আধা কেজি লৈ ল'লোঁ। মানুহ কম ন, যিহেতু আধা কেজিকৈ লৈ লৈছোঁ আৰু। তাৰপাছত এয়া তৰমুজ দেখিছে, তৰমুজটো এয়া 30 টকা ক'লে তৰমুজ এটা লৈ যাওঁ বাৰু, ছোৱালীজনী থাকে যে সেইকাৰণে লৈ যাওঁ আৰু শেষত নিওঁ, গধুৰ হৈ যায় নমস্ত। এয়া চাওক আইতাসকল এই দুগৰাকী আইতাকী ধুনীয়াকৈ বহি লৈছে। এয়া এজনে দি আছে অকণমান। মোৰ মোবাইলটোৰ ফালেও তেওঁ লক্ষ্য কৰিছে, মই ভিডিঅ' কৰা ভয় লাগে নহয় বৰকৈ টুৱাই থাকিবলৈ, এই ল'ৰালৈকে সেইকাৰণে আঁতৰাই দিলোঁ আৰু। নতুন জেগা ন, অকণমান যদিহে কোনোবাই ভিডিঅ' কৰা দেখি থাকে বা মোক আহি কি কৰিছোঁ ক'ব নোৱাৰেতো সিহঁতি, আহি যদি থপৰকৈ দি দেহি বোলে বীৰযুদ্ধ হৈ গ'ল বজাৰৰ মাজতে, মই যে মৰিলোঁ আৰু। সেইকাৰণে লাহে লাহে ভিডিঅ'টো কৰিছোঁ আৰু মানে অকণমান দেখাইছোঁ আপোনালোকক। হ'লেও মই একদম স্পষ্ট বা ভালকৈ দেখাব পৰা নাই, তাৰ বাবেই অতি দুখিত। হ'লেও মই আপোনালোকক অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া হৈছে ভেন্দি। লোকৰ জেগা একো ভাষা বুজি নাপাওঁ, নিজৰ জেগা হ'লেও বোলে কিবা এটা ক'লে মই ওলোটাই কিবা এটা ক'ব পাৰিম, ভালকৈ বুজাই দিব পাৰিম, কিন্তু ইয়াততো একো বুজিছোঁ নাপাওঁ। আৰু এয়া হৈছে জাতিলাও, দীঘল দীঘল ৰঙালাও, জাতিলাও। তাৰপাছত এইটো চক গোমধান, ৰঙালাও এদিন নি খালোঁগৈ, ৰঙালাওটো বৰ ভাল নাপালোঁ, সেইকাৰণে জাতিলাওটো মোৰ নি খাবলৈ মন যোৱা নাই। খাই চাম বাৰু এদিন। कितना बोला भिंडी? 10 से आधा किलो बोला। এয়া চকীয়া কঁঠাল ন, কঁঠালটো ফনচ হয়, ফনচ বুলি কয়। ইমান ধুনীয়াকৈ কাটিছে চাওকচোন বাৰু, একদম ব্ৰইলাৰ মাংস কটা দি কাটি দিছে একেবাৰে। মানে নি আৰু আপুনি ধুব লাগে আৰু বনাব লাগে, খাব লাগে আৰু একদম মাংস কটা দি খচখচকৈ কাটিহে গৈছে আৰু ইমান ধুনীয়া লাগে চাই থাকিলে এইটো কটা দেখিলে। কাপোৰ কানি চব ওলমাই আছে। অকণমান ৰৈছিলোঁ ভাবিয়ে, কিবা এটা চাই থাকোঁতে মই ধুনীয়াকৈ ৰখিলোঁ, ভিডিঅ'টো অকণমান মোবাইলটো ঘূৰাব পাৰিলোঁ। এয়া দেখিছে আইতাগৰাকীয়ে চিঞৰি আছে পূৰা। এতিয়া অলপ আপোনালোকে শুনকচোন চিঞৰখিনি, কেনেকুৱা চিঞৰ মাৰে একদম। পত্তাকবি মানে হৈছে বন্ধাকবি। এইডোখৰতে চিঞৰ এটা ভাল লাগিছিলে, কিন্তু মানে সেই মানুহ এজনে মোক লক্ষ্য কৰিছে, ভিডিঅ' নকৰিব ক'লে মনে মনে সিহঁতে বৰ ধুনীয়াকৈ চিঞৰিছিলোঁ, চাই হাঁহিও দিছিলে তাক। তো আহি গ'লোঁ ঘৰলৈ, দুফালে দুমোনা লৈ ভাগৰে জোগৰে আপোনালোকক দেখাই আছোঁ কি কি বস্তু আনিলোঁ, মাত্ৰ চাই যাওক ভিডিঅ'টো শেষলৈকে কি কি আনিছিলোঁ। আহি পালোঁহি বজাৰৰ পৰা ইতিমধ্যে। পাই আহি খুব ভাগৰ লাগিলে, ভাগৰ জোগৰ চাবলৈ নাই আৰু চব ভালকৈ সজাই ল'লোঁ। দেখিছে এয়া বজাৰৰ পৰা মই কি কি আনিলোঁ, নেদেখুৱালোহেঁতেন, তথাপিতো দেখুৱাই দিছোঁ যে আমাৰ অসম আৰু ইয়াৰ মাজত পাৰ্থক্য কি, আপোনালোকে ক'ব পাৰিব কিমান দাম লৈছে। এইকেইটা যে মই চব্জি আনিলোঁ, এইকেইটা দামকেইটা কম এতিয়া আপোনালোকক, ঠিক আছে। এইপাহ আনিছিলোঁ মই ফুলকবি পাহত লৈছে 10 টকা, বেছিয়ে হ'ল নে কমেই হ'ল নে নাজানো, কিন্তু 10 টকাত এইপাহ ফুলকবি দিলে। আৰু এয়া হৈছে বেঙেনা আনিছোঁ আধা কেজি বেঙেনাত 15 টকা, মানে কেজি 30 টকা। কম আনিছোঁ, কম পৰিমাণৰ, মানুহ যিহেতু কম।
এয়া আনিছোঁ দাংবডি আনিছোঁ আধা কেজি আৰু আধা কেজি দাংবডি লৈছে 10 টকা আৰু এয়া হৈছে জলকীয়াও এয়া আধা কেজি হৈছে আধা কেজি জলকীয়াত 10 টকা পইচা লৈছে আৰু এয়া দেখিছে ভেন্দি আনিছোঁ আধা কেজি আৰু ভেন্দিটো কিমান লৈছে জানানে ভেন্দিও আধা কেজি 10 টকা মানে কেজি 20 টকা আৰু এয়া কেৰেলা মুঠতে কেইটামানহে আনিছোঁ কাৰণ এতিয়া গৰম দিন শুকাই যায় যিহেতু বস্তুখিনি সেইকাৰণে এসাজৰ কাৰণে আনিছোঁ এপোৱা আনিছোঁ এপোৱাত 10 টকা এয়া হ'ল এফালে আনিলোঁ পিঁয়াজ বিলাহী আৰু আলু পিঁয়াজ লৈছে 10 টকা কেজি বিলাহী লৈছে 15 টকা কেজি বিলাহী আজি বহুত দাম হৈ গ'ল এনেই বিলাহী আমি 10 টকাটো 2 কেজি আনো যোৱা সপ্তাহটো 10 টকা 2 কেজিয়ে পাইছিলোঁ কিন্তু এইবাৰ মানে 10 টকাত নহয় 15 টকাত 1 কেজি দিছে আৰু ক'ৰবাত 20 টকাটো 1 কেজি আৰু আলু আনিলোঁ আলুটো 15 টকা কেজি কৈছে কিন্তু 2 কেজি যিহেতু লৈছোঁ বোলে 25 টকা হৈ যাব এয়া বজাৰ ইমান কেনেকৈ হৈছে আৰু অসমৰ লগত কিমান তুলনা হৈ আছে নাজানো অসমত কিমান দাম এতিয়া ইয়াততো মই সস্তাই পাইছোঁ বহুত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু লগতে কমেণ্ট কৰি জনাব